বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স আৰু ওৱান ড্ৰপ ইনষ্টেণ্ট এডহেচিভ ফেবিকুইক কি হৈছে হেই যে প্ৰদীপ যে চা সি মানে কি কৈছে চাহ কথা নাজানিছো মোক কিন্তু প্ৰদীপৰ কথা কৈ আমনি লাগিছে হ'লেও দায়িত্ব আই ঐ চাহ আপোনাৰ কি হৈছে মোক কওকচোন একো হোৱা নাই বুঢ়াই মানে কিবা কৈছে যদি বুঢ়াই কিবা কৈছে মোক কওক চাহ বুকু মেচিনৰ কানেকশ্যন মই আই দিম একো কোৱা নাই তুমি বহা বাইকত বহা বহিলা বুজিছ দাদা মই কথা এটা ভাবিছো কি কাইলে সন্ধিয়া এই গোসাঁই আগতে মাহ প্ৰসাদ কেইটামান দিম বুলি কিয় বহুদিন ঘৰখনত একো এটা দিয়া নাই তাকে বোলো দিওঁ আৰু ভাল ভাবিছো তই হেৰি কৰিবিচোন আজি সন্ধিয়া মোক নাৰিকল এযোৰ আনি দিবি নাৰিকল দোকানৰ পৰা কিয় কিনিব লাগে নহলে ক'ত পাবিনো আমাৰ গছৰ পৰা পাৰিলে হ'ল দেখোন গছৰ পৰা নাৰিকল কোনে পাৰি দিব আৰে ঘৰখনতে দংদঙীয়া বৰলাটো এনে আছো নেকি মই পাৰিম ই নাৰিকল পাৰি দিব কি হ'ল আপোনাৰ মুখখন চাইছে চাহ কিয় মনটো ইমান টুটুৱা পৰি আছে কি হৈছে মোক কওকচোন চাহ এক্সুৱেলি টুটুৱাটো কিয় চাহ হৈ গৈছে চাহটো কিয় টুটুৱা পৰি গৈছে Sir, good morning, sir. গুড মৰ্ণিং কি হ'ল কমল আজি ইউনিফৰ্ম পিন্ধা নাই Sir, কালি সন্ধিয়া ছাত্ৰ ধুই দিলেও শুকোৱা নাই ছাৰ তাৰ কাৰণে এইটো পিন্ধি আছো ঠিক আছে সোনকালে পিন্ধি লওঁ হ'ব ছাৰ Sir. মই কথাটো মন কৰিছো ছাৰৰ মনটো বেয়া সেইকাৰণে ছাৰে আমাক আজি একো ৰিপ্লাই দিয়া নাই ইনছে মিলিয়ে গাৰ্গটা ইনছে মিলিয়ে ছাৰে প্ৰতিটো কথাতে ৰিপ্লাই দিব লাগিব বুলি কিবা মানে আছে নেকি কিয় মানে নাথাকিব আগে পিছে ইমান ধুনীয়া কৰি মাত দিয়ে আজি বা কিয় মাত দিয়া নাই কিয় বা মনটো বেয়া ছাৰতো গাৰ্লফ্ৰেণ্ড চালফ্ৰেণ্ডো নাই কাজিয়া চাজিয়া লাগিব থাকিলে বোলে আমাক ক'ব কি ঢেকাবাৰ লগত কেতিয়াবা চেনি তেনি খাই থাকিব পাৰে নিজৰ বুলি
কি হৈছে একো নাই ছাৰ সেইফালে কি জুমি আছিলি এইফালে মইতো এইফালে চোৱাই নাই নহয় এইফালে চাইছোঁ ডাল মে কুছ হে নিজৰ বুলি কি হ'ব পাৰে বাৰু তাকেইতো আমি ভাবি আছো ছাৰ কি হৈছে মই গম পাই গলো খাটাং কি কৰোণা ভাইৰাছ হে ছাৰ কেনেকে কৰোণা ভাইৰাছ হ'ব আকৌ আৰে কিয় হ'ব নোৱাৰে কৰোণা ভাইৰাছ কি আমাৰ ডিপাৰ্টমেণ্টৰ বস্তু নেকি যে আমি সন্মান কৰা নিচিনাকে কৰোণা ভাইৰাছে ছাৰক সন্মান কৰিব অৰি এইবিলাক চাইনিজ মাল ওৱান চিং ফাং ফাং হাজোদা যোৱা নাই যাম বুলি ভাবিছো হলা হ'ব পাও টুপিত নাযাব মুণ্ডা ছিগি যাব কি হলো মই কৈছো ইয়াত বস্তু নেপেলাব কোনে কি বস্তু পেলাব আপোনালোকে বস্তু পেলাই যায় পানী জাম লাগি বানপানী হৈ যায় খজতি তেজ ওলাই যায় ইচ্ছা ভাৱ আহি যায় পাগল নেকি তই পাগল বুলি নকব হলা হ'ব পাও ছিগি যাব মুণ্ডা কোনে ক'লে মই ইয়াত বস্তু পেলাম আপুনি বস্তু পেলাবলৈ নাহিছে ননচেন্স কিয় বা আহিছে য়েছ 2 দিনৰ ভিতৰত মই ইয়াৰ পৰা যাম ছাৰৰ যে কিবা এটা হৈছে খাটাং কিন্তু হৈছে কি এই জুই লগা কেইটাৰ পৰা মানে চকু মুদিলে সিহঁতৰ শব্দবিলাককে শুনো জুই লগা তইহে একদম মানে বেছি কিহৰ এইবিলাক ধেমালি কৰ কিহৰ ধেমালি কৰ স্যাৰ কোৱা স্যাৰ আপোনাৰ যে কি হৈছে ইমান চিন্তাত আছে একো নাই হোৱা 1 মিনিট স্যাৰ হয় স্যাৰ স্যাৰ অৰ্ডাৰটো কেতিয়া ওলাব অ'কে স্যাৰ থেংক ইউ স্যাৰ স্যাৰ কিয়ৰ অৰ্ডাৰ ট্ৰান্সফাৰ খাৰ মোৰ কি য়েছ 2 দিনৰ ভিতৰত মই ইয়াৰ পৰা যাম খাটিছে বাইদেউ স্যাৰে এনেকুৱা ডিচিশ্যন কিয় ল'লে ইয়াত কওক বমি কৰিলে পকাই চকাই নকয় বৌ ইয়াত কওক হালা আমিতো কেতিয়া বমি কৰিম বুলি ক'লো হালা মই কৈছো মোহন বহুত ভালা বেংগৰ তলিৰ কথা নকবি আমাৰ আগত কিবা কৰি আমাৰ দুখটো আত দুখান দি ধৰি ৰাখিছো হাতত দি তাৰমানে আপুনি দুখে চামাই ধৰিছে কিহৰ কাৰণে দুখ হৈছে মোক কওকচোন স্যাৰ বোলে ট্ৰান্সফাৰ লৈ গুচি যাব বুৱন কি কৈছে বাল্টিকৰ ভিতৰত মোৰটো কিয় সোমাইছে তোৰ বুকু বুলিয়ে ভাবিছো যাব কোৱা কি হলে মোহন কি হৈছে এই ল'ৰা কি হ'ল
নাই নাই এই কথাই কথা নহয় ছাৰক ধৰি বান্ধি হ'লেও মানে বুজাই বহাই হ'লেও ৰাখিব লাগিব কি ৰাখিব লাগিব ছাৰক ৰাখিব লাগিব থানাত ৰাখিব লাগিব নিজৰ বুলি কিন্তু ছাৰক ৰাখিব কোনে মই তুমি কেনেকে ৰাখিবা হে বাতি চালনা কৰি দিম কি ফালতু কথা কবাইছা বাতি চালনা কৰি তুই ছাৰক ৰাখি দিবি কথা খাই কিনে মন কৰিবা ওপ উস্তাদি মাৰা কথা আমাৰ আগত হ'ব নালাগে না না বাতি চালনা ফটো আমিবোৰ বাদ দিয়া হে ব'লা ছাৰ তালৈ যাওঁ কি কৰিব গৈ আলোচনাটো কৰোঁগৈ বলক আপুনি মৰা সময়লৈকে পাৰিলে ইয়াতে থাকক চাহ ঐ 420 নেকি তই মানে চাহ যাব লাগিছে দেখিলে ন তই ছাৰ যায় নাযায় পিছৰ কথা তই মৰা কথাটো কিয় কবি ভন্টি দেৱ দিবি নে চিঞৰি আছ যে কি লাগে তোক হৰলিক্স দে অলপ তোক হৰলিক্স কেলে লাগে আৰে হৰলিক্স মানুহে কি কৰে নাজানো খাম আকৌ সময় নাই হৰলিক্স বিচাৰি আহিছে ভন্টি মই নাৰিকল গছত উঠিব লাগে দে না নাৰিকল গছত উঠিব লাগে নাৰিকল গছত উঠগে তোক আকৌ এতিয়া হৰলিক্স কেলে লাগে বুজা নাই হৰলিক্সটো খালে মই বডিটোত ষ্টেন্সটো পাম তেতিয়াহে নাৰিকল গছত বগাই যাব পাৰিম গোসাই কি কলি হৰলিক্স খাই নাৰিকল গছত উঠিবি যাচোন আঞ্জা ৰৈ থাক যা কি হৈছে আজি সকলোৰে আপুনি নাযাব ছাৰ কলৈ ছাৰ ট্ৰান্সফাৰ লৈ নাযাবচোন যাবতো লাগিবই ছাৰ ট্ৰেন্সফাৰটো ষ্টে কৰকচোন ন' ৱে আৰু এই ট্ৰান্সফাৰটো মই নিজে লৈছোঁ কিয় ছাৰ তহঁতৰ পাগলামিৰ কাৰণে অশান্তি লাগিছে মোৰ গতিকে মই ইয়াৰ পৰা যামেই যাবতো লাগিবই আপুনি মৰা সময়লৈকে পাৰিলে ইয়াতে থাকক চাহ ঐ 420 নেকি তই মানে চাহ যাব লাগিছে দেখিলে ন তই ছাৰ যায় নাযায় পিছৰ কথা তই মৰা কথাটো কিয় কবি চাহ চাকৰিবোৰকতো অকল বঢ়াই দিছো ইনচে মিলি ছাৰ এই ট্ৰেন্সফাৰ অৰ্ডাৰটো কেঞ্চেল কৰকচোন ন' ৱে তই যে গছৰ ওপৰলৈ চাই আছ দে নাৰিকল পাৰ চিগনেল মাৰিব নালাগে নাৰিকল পাৰিম বুলি হৰলিক্স গিলাচো খাই আহিলি এতিয়া ওপৰলৈ যে চাই আছ যা পাৰগে ভন্টি কি হ'ল নাৰিকল খাবা আৰু আজি মোৰ কথাটো মন কৰিব দেই মোৰ মতে সুস্মিতাৰ কাৰণে ছাৰ আজি যাবলৈ ওলাইছে মই কৈ দিলো কি ফালতু কথা কবাইছা তোৰ পাগলামিৰ কাৰণে ছাৰ যাব ওলাইছে ইনচা মিলে মিলিব নালাগে মই কম আজি আপোনালোকে লাগি লওকচোন না তুই আমাক কি কথা কবাইছা থানাৰ ভিতৰত মস্ত পাগল মই পাগল তুই মই কৈ আছো না তুই বেছি কথা হল আমাৰ ৰব আপুনি আবার কিয় চিঞৰি আছে আপোনাৰ কি মই কৈ চিঞৰিছো হে তোমালোকে হে চিঞৰি আছে না তুই আমাক কাৰণে যে ছাৰ যাব ওলাইছে মই কম বুলি কৈ আছে যে নকওঁ কেলে কৈ দে এটা ল'ৰা-ছোৱালী থকা বুঢ়া মানুহৰ কাৰণে কিন্তু চাহ যাব লগা হৈছে তই ল'ৰা-ছোৱালী থকা বুলি কাক ক'লি আঙুলিটো চাওক ইংগিত চাওক কাগাত পইছে মোৰ কথা কৈছে এই জুই লগা এইবোৰ অশান্তিৰ কাৰণে মই ট্ৰান্সফাৰ ল'বলৈ বাধ্য হলো চাহ সঁচাকে যাব নেকি বাৰু 110% ফাইনেল
বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স আৰু ওৱান ড্ৰপ ইনষ্টেণ্ট এডহেচিভ ফেবিকুইক